একবাৰ ৰাক্ষসকে লগ ধৰি উৰ মই তোমাকে লগ ধৰিব তোমাৰ পঢ়া পাতি ভাল চলিছে না আছে এই তুমি বেংকটো যাৰ ঘৰত তাৰ খবৰ লৈ গ'লাচোন বলা বলা আমি বেংকুচৰ লগ ল'ব কৰি পুৰি বেংকুচ আছে না ঘৰত নাই ৰে বাবা পুৰি ঘৰত আপুনি বেংকুচক ক'ব আমি ভেলটিলেশ্যন আহ বুলি ক'ব আমি যাওঁ দিয়ক কি কৈছি ঠিক কথা কৈছা বেছিভাগ খেলা ঠিক কৈছা কৰোণা বোলে কৰোণা বানপানী বোলে বানপানী এই নৱেম্বৰত স্কুল খুলিব 1 নৱেম্বৰত খোলা কথা আছে ৰবিবাৰ হবে 2 তাৰিখে কৰিব আমাৰ বা কি কৰে এতিয়া দিলে নিয়ম বান্ধি দিব নাচাক নাজিব লাগিব নেকি আগৰ নিচিনা নাই দিয়া ঠিক কৈছা দে দুৰ্গা পূজা নহ'ল ৰাসো নহ'ল নলবাৰী ৰাস 3 দিন হ'বলৈ শুনিছোঁ কি যে হ'ব লকডাউন মোৰ কাম আছে ঘৰকে যাম আমাৰ টাকা লাগে বল বল ভালে আছে দে বাপা বায়া এতে বাবা এতে বাবা এতে বাবা বাবা খবৰ পাতি তোমাৰ ভাল না বুঢ়ি ভাল দিয়ক চল বাবা চাহ বনাও না নাখাওঁ না চাহ নাখাওঁ না বুঢ়ি খাব ইচ্ছা নাই এইমাত্ৰ ভাত খাইছোঁ ঘৰত স্কুললৈ গৈছিলোঁ চল যাওঁতে ঘৰত মানে এগিলাচ খাই যাবা ৰ'বা হ'ব যাওক খুৰী মানে এগিলাচ খাওঁ আজি পানীয়ে খাব লগা হ'লে একদিন ভাত খাই গিলাই হাই দোস্ত ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড ঘণ্টি বটলটো বজাই দিব বাই জয় আই অসম